এটা বিগ ব্রেকিং নিউজ বাতিল করা হল হাইস্কুল শিক্ষান্ত পরীক্ষার অসমীয়া বিষয়ৰ পরীক্ষা এই মুহূর্তে এটা গুরুত্বপূর্ণ খবর কিয়নো বাতিল করা হয়েছে হাইস্কুল শিক্ষান্ত পরীক্ষার অসমীয়া বিষয়ৰ পরীক্ষা 18 মাৰ্চত আছিল হাইস্কুল শিক্ষান্ত পরীক্ষার আসামিজ এক্সাম আৰু এই মুহূর্তে এটা ডাঙৰ খবৰ অসমীয়া পরীক্ষা বাতিল করা হয়েছে অসম মাধ্যমিক শিক্ষা সংসদ চমুকৈ সেবাই জাননী যোগে বাতিল কৰিছে অসমীয়া বিষয়ৰ পরীক্ষা প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে অসম মাধ্যমিক শিক্ষা সংসদে এই মুহূর্তে এটা ডাঙৰ খবৰ কিয়নো হাইস্কুল শিক্ষান্ত পরীক্ষার 18 মাৰ্চত যে অসমীয়া বিষয়ৰ পরীক্ষা আছিল সেই অসমীয়া বিষয়ৰ পরীক্ষা বাতিল কৰা হৈছে প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবে বাতিল কৰা হ'ল অসমীয়া বিষয়ৰ পরীক্ষা আৰু এক কলংকিত অধ্যায় আৰম্ভ হ'ল অসমৰ শিক্ষা ইতিহাসত সেবাত পুনৰবাৰ কলংক আৰু সেবাই যে ছাত্ৰ ছাত্ৰীৰ জীৱন ধ্বংস কৰি দিয়াৰ খেলত হে নামিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাজ পাবনে এতিয়া অসমীয়া বিষয়ৰ পৰীক্ষা বাতিল কৰিব লগা হ'ল ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীৰ জীৱনক লৈ হেতালি খেলি আছে অসম চৰকাৰে আৰু অসম চৰকাৰৰ যি অসম মাধ্যমিক শিক্ষা সংসদ সেই অসম মাধ্যমিক শিক্ষা সংসদে ৰাজ্যৰ লাখ লাখ পৰীক্ষাৰ্থীৰ জীৱন ধ্বংস কৰি দিয়াৰ খেলত যেন নামিছে আৰু পুনৰবাৰ অসমীয়া পৰীক্ষা বাতিল কৰা হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান বিষয়ৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পিছত কালি পুনৰ অসমীয়া বিষয়ৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হ'ল যাৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ অসমীয়া বিষয়ৰ পৰীক্ষা বাতিল কৰিব লগা হৈছে এতিয়া প্ৰশ্ন উত্থাপন হয় মেট্ৰিক আৰু এইচএছৰ নামত ছাত্ৰ ছাত্ৰীৰ জীৱন ধ্বংস কৰি দিয়াৰ খেলত নামিছে নেকি অসম চৰকাৰৰ নেতৃত্বাধীন অসম মাধ্যমিক শিক্ষা সংসদ পুনৰবাৰ এক কলংকিত অধ্যায় আৰম্ভ হ'ল সেবাত অসমৰ ইতিহাসৰ এটা কলংকিত সপ্তাহ ক'ব লাগিব কিয়নো এই সপ্তাহতে হাইস্কুল শিক্ষান্ত পৰীক্ষা দুটাকৈ পৰীক্ষা বাতিল কৰিবলৈ বাধ্য হ'ল অসম মাধ্যমিক শিক্ষা সংসদ বছৰটোত কেৱল মাত্ৰ এটা পৰীক্ষা ভালকৈ অনুষ্ঠিত কৰিব নোৱাৰে সেবাই আৰু সেবাক ক্লিন চিট দিয়া হিমন্ত বিশ্ব শৰ্মাই এতিয়া লাজ পাবনে অসমীয়া পৰীক্ষা বাতিল কৰিব লগা হ'ল হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰৰ দিনত এইবোৰ হৈছে কি ৰাজ্যৰ লাখ লাখ ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ ইমান হেতালি কিয় খেলিছে অসম চৰকাৰে সেবাৰ কলংকিত অধ্যায়ৰ কথা আমি কিমান কম আৰু আপুনি কিমান শুনিব কিমান বাতৰি কৰিম আমি এই অসম মাধ্যমিক শিক্ষা সংসদ সেবাক লৈ অসম মাধ্যমিক শিক্ষা সংসদ সেবাৰ যে শিক্ষা নহয় পুনৰ বাতিল কৰিব লগা হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান বিষয়ৰ পৰীক্ষা প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবে এই পৰীক্ষা বাতিল কৰিছে হিমন্ত যোগে বাতিল কৰে অসমীয়া বিষয়ৰ পৰীক্ষা হিমন্ত বিশ্ব শৰ্মাই খুব সুন্দৰকৈ টুইটত লিখিছে প্ৰশ্নকাকত ফাদিল হোৱাৰ সন্দেহত বোলে পৰীক্ষা বাতিল কৰিছে এক অদ্ভুত টুইট হিমন্ত বিশ্ব শৰ্মা লাজ পাবনে কালি সদনত যি মন্তব্য কৰিছিল তাৰ মন্তব্য বিপৰীত ছবি আজি দেখা পোৱা গ'ল কিয়নো কালি বাতিল কৰিব লগা হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ অসমীয়া বিষয়ৰ পৰীক্ষা আৰু সেবাত এতিয়া এক কলংকিত অধ্যায় আৰম্ভ হৈছে বাতিল হ'ল মেট্ৰিকৰ অসমীয়া বিষয়ৰ পৰীক্ষা মেট্ৰিকৰ অসমীয়া বিষয়ৰ প্ৰশ্নকাকত ফাদিল 18 মাৰ্চত আছিল অসমীয়া বিষয়ৰ পৰীক্ষা টুইটযোগে জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লখিমপুৰত লুহিত খাবলু হাইস্কুলৰ পৰা ফাদিল প্ৰশ্নকাকত পৰীক্ষা কেন্দ্ৰৰ ইনচাৰ্জ প্ৰণৱ দত্তৰ জেৰাত এই তথ্য ফাদিল পূৰ্বে প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবে বাতিল হৈছিল বিজ্ঞানৰ পৰীক্ষা বিজ্ঞান প্ৰশ্নকাকত ফাদিলতো জড়িত আছিল প্ৰণৱ দত্ত আৰু সেবাত এতিয়া কলংকিত অধ্যায় আৰু আজি ঘোষণা কৰা হ'ব বাতিল হোৱা অসমীয়া বিষয়ৰ পৰীক্ষাৰ তাৰিখ আৰু শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু পদত্যাগ কৰিবনে সেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনে পদত্যাগ কৰিবনে হিমন্ত বিশ্ব শৰ্মাই এই সকল লোকক পদত্যাগ কৰাবনে হিমন্ত বিশ্ব শৰ্মাই লাজ পাবনে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে মুখ দেখাবনে আৰু সেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনে আজি পদত্যাগ কৰিব এই বাতৰি এতিয়া ওলাই আছে এই মুহূৰ্তে এটা ডাঙৰ খবৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ অসমীয়া বিষয়ৰ পৰীক্ষা বাতিল কৰা হৈছে প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবে বাতিল কৰা হৈছে 18 মাৰ্চত অনুষ্ঠিত হ'বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ অসমীয়া বিষয়ৰ পৰীক্ষা আৰু ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীৰ জীৱনক লৈ হেতালি খেলিছে অসম চৰকাৰে আৰু অসম মাধ্যমিক শিক্ষা সংসদত এক কলংকিত অধ্যায় আৰম্ভ হ'ল অসমৰ শিক্ষা ইতিহাসৰ এটা কলংকিত সপ্তাহ কিয়নো এই সপ্তাহতে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ দুটাকৈ পৰীক্ষা বাতিল কৰিলে সেবাই ক্ৰমাগতভাৱে বিজ্ঞান বিষয়ৰ পৰীক্ষাৰ পিছত কালি অসমীয়া বিষয়ৰ পৰীক্ষা বাতিল কৰিছে অসম মাধ্যমিক শিক্ষা সংসদে হিমন্ত বিশ্ব শৰ্মাই খুব সুন্দৰকৈ টুইটযোগে বাতিল কৰিলে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ অসমীয়া বিষয়ৰ পৰীক্ষা আৰু অসম মাধ্যমিক শিক্ষা সংসদৰ ফালৰ পৰা জনোৱা হৈছে যে আজি ঘোষণা কৰা হ'ব বাতিল কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ অসমীয়া বিষয়ৰ পৰীক্ষাৰ তাৰিখ আৰু ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীৰ লগত এনেকে হেতালি খেলি আছে অসম চৰকাৰৰ নেতৃত্বাধীন অসম মাধ্যমিক শিক্ষা সংসদ চমুকৈ সেবাই